মোৰ ইউটিউবৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ শাহু মায়ে ভাপত দিয়া পিঠা বনাব, তাকেই দেখুৱাম আপোনালোকক। এয়া ভাত খোৱা চাউলৰ পিঠা আৰু ইয়াতে অলপ অলপকৈ পানী ছটিয়াই চাউলখিনি সানি ল'ব। একেবাৰে পেলপেলেকৈ নহয়, অলপ অলপকৈ সানিব। পিঠাখিনিত সোৱাদ অনুসৰি নিমখ দি পিঠাখিনি এনেকুৱাকৈ সানি ল'ব। এতিয়া চালনীৰ সহায়েৰে হাতৰ তলুৱাৰে মোহাৰি পিঠাখিনি এনেদৰে ওলাই ল'ব। এতিয়া কেটলিৰ মুখনিখনত পিঠা দি এনেদৰে ল'ব। এতিয়া ইয়াত পানী দি পানীখিনি উতলিবলৈ দিছোঁ আৰু কেটলিটো দেখিছে মাটিৰে লিপি লৈছোঁ যাতে ভাপটো ওলাই যাব নোৱাৰে, আৰু ওপৰত কাপোৰে বান্ধি পিঠাটো দি দিছোঁ। এয়া চাওক, এটা পিঠা বনিলেই। এইধৰণে মায়ে কেইবাটাও পিঠা বনালে। আপোনালোকে পিঠাটোত গুড় দিব পাৰে বা চেনিও দিব পাৰে। আমাৰ ভাপত দিয়া কেটলি পিঠা ৰেডি হৈ গ'ল। A few moments later. মই এতিয়া ভণ্টিৰ ঘৰত আহিলোঁ আৰু ভণ্টিৰ 3 বছৰীয়া ল'ৰা এটা আছে, মই তাক দেখাইছোঁ ৰ'ব। মই কোন হয়? এইফালে চোৱা। মই কোন হয় কৈ দিয়াচোন, মই কোন হয়? মই কোন হয় কৈ দিয়াচোন, মই কোন হয়? টুইংকল টুইংকল কৈ দিয়া না। কেনেকৈ আছিলে? টুইংকল টুইংকল হৈছে দেই। এয়া মোৰ শাহু মা হয়। মাহীক দি দিয়াচোন বেজি এটা। মাহীক দি দিয়া। দি দিয়া। এয়া বিষালে দেই, ইমান জোকে দিছে। বেজি দি দিয়া, বেজি। পোৱালিটোৱে নিচায়কৰ লগত খেলি আছে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।